হেপী ৰঙালী বিহু আৰু মোৰ ফালৰ পৰা সকলোলৈকে বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি ৰাতিপুৱাই মাহ হালধি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। গৰু বিহু মানে বিহু আহিলে বুলি ক'লে কেনেকুৱা আৰু মনটো ভাল লাগে নহয়নে বাৰু? চবৰে মন বহুত বেছি ভাল লাগে। সেয়েহে একদম পূৰা ৰাতিপুৱাই আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কি দেখাব পাৰোঁ নোৱাৰোঁ পাছৰ কথা আৰু মুঠতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে চাই থাকিব। আনফালে যিখিনি নিয়ম সেইখিনি দেউতাই কৰিছে। চাক বনাইছে, ইয়াত ধুনীয়াকৈ চাক বনাইছে আৰু বেটাহঁতক দেখাবৰ কাৰণেও চাক বনাইছে। এতিয়া গৰু গা ধুৱাব যাব। আৰু ৰাতিপুৱাই পৰিৱেশ ইমানেই ধুনীয়া, চবফালে ধুনীয়া সেউজীয়া মুকলি এটা পৰিৱেশ, বতৰো বৰ ধুনীয়া, বহুত বেছি ভাল লাগিছে। আজি বতৰটো ভাল যিহেতু গৰু বিহু, সেয়েহে ভাবিলোঁ অলপমান ভিডিঅ' কৰোঁ আৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আনফালে আমাৰ লালু একদম ধুনীয়াকৈ শুই আছে। লালু একদম মানে সি বৰ বেলেগ কৰে আৰু বহুত মৰমৰ হয় আমাৰ লালু। হেপী বিহু। কিখন হাত? ৰাইট হেণ্ড। তোমাৰ ৰাইট হেণ্ড। অঁ, গুড বয়। হেপী বিহু কোৱা। অঁ, আৰু ধৰি লোৱা আকৌ দুইটাই। ধৰা আকৌ ধৰা যেনেকৈ। টোপলা নোকোৱা নি হেপী বিহু? কেনেকৈ? অঁ, এনেকৈ। অঁ, হেপী বিহু। আৰু এতিয়া আমাৰ গাঁৱৰ ৰাইজে ওচৰৰ পথাৰ এখনত গৰু গা ধুৱাবলৈ আহিছে। এনেকৈ সকলো সেইখিনি সেৱা কৰিছে। পথাৰত পানী নাই যিহেতু বৰষুণ দিয়া নাই। ওচৰতে পুখুৰী আছে, পুখুৰীতে নিয়ম কৰা হ'ব। আৰু এনেকৈ নিয়মবোৰ ইমান ধুনীয়াকৈ কৰি গৈছে, সঁচাকৈ বৰ বেছি ভাল লাগে। আগৰ পৰা এনেকৈ নিয়মবোৰ বান্ধি লাগিছে, তেতিয়াহে উঠি অহা ল'ৰা ছোৱালীয়ে শিকিব পাৰিব। আনফালে ভকতো বহি আছে ধুনীয়াকৈ। ভিডিঅ'খিনি আমাৰ দেউতাই কৰিছিলে আৰু ভিডিঅ'খিনি ল'লোঁ আৰু এনেকৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। সেয়া আমাৰ বেটাহঁতি দেউতাকৰ ওচৰত বহি আছে, ধুনীয়াকৈ বহি আছে। সিহঁতি শিকিব মানে গৰু বিহু কি, মানুহ বিহু কি। এতিয়াৰ পৰা যদি নিশিকে পিছত কেনেকৈ শিকিব, সেয়ে সৰুৰ পৰা এইখিনি শিকাই গৈ আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। বিয়াত দিছে লাও খা, বেঙেনা খা। বাবাক মাৰিলা নাই? ক'ত থাকে পুইছো? এনেই খোৱা, এনেই কৰা, এনেই কোৱা। লাও খোৱা, বেঙেনা খোৱা, এনেই। বাবা আৰু এতিয়া আহিলে কণী যুঁজ। দদায়েকৰ লগত দুইটি ভাই ককাই একদম পূৰা কণী যুঁজ খেলিছে। দুইটা সমান জিকিলে, তিনিটা জিকিলে। বহুত বেছি ফূৰ্তি পাইছে সিহঁতি। আচলতে মানে এইবোৰ খেল সদায় খেলিব পৰা নহয়, যিহেতু বছৰেকত এবাৰহে খেলা হয়। সেয়েহে সিহঁতৰ দুটাকো এনেকুৱা খেলাই দিছোঁ। বহুত বেছি ফূৰ্তি পাইছে, জনা নাই শিকাই দিছে, কিন্তু একদম পূৰা মানে ভাল পাইছে সিহঁতক দেখি আমাৰ বহুত বেছি ভাল লাগি গৈছে।
এতিয়া আহিলোঁ খোৱাৰ মানে বস্তুখিনি ৰেডি কৰিবলৈ পৰম্পৰাগতভাৱে 100 এবিধ বস্তু খাব লাগে বুলি কয় আমলইটো খালেই হৈ যায় হ'লেও কিন্তু পাচলিও খাব লাগে দেউতাই বজাৰৰ পৰা সকলোবিধ পাচলি আনিলে আৰু মই সকলোখিনি মিলাই এখন মিক্স চব্জি বনাম সব এবিধ মানে এটা বস্তু দি সব এখন মিক্স বনাম বাকি তিতা কেৰেলা কণী আমলইটো সেইখিনিটো থাকিবই পইতা ভাতৰ লগত আজি ৰাতিপুৱা সাঁজটো এনেকৈ খাম বাকি একো মাছ মাংস আমি নাখাওঁ পইতা ভাতৰ লগত এনেকৈ নিৰামিষ চব্জি লগত খাবলৈ বৰ বেছি ভাল লাগে হেইকে ফটাফট এইখিনি চব্জি কাটিছো আৰু এতিয়া বনাবলৈ যাম পাকঘৰলে আৰু ইফালে আমাৰ আমলইটোকো আহি পালেহি ভাইটিয়ে কিনি আনিছিল আৰু ওচৰৰ ভাইটি দুজনেও দিবলৈ আহিছিল বহুত আমলইটো হৈ গ'ল আনফালে মই সৰু সৰু বগা বগা আমলই টুপখিনি মই এক্সট্ৰা কৰি ললো আৰু এফালে মই মানে আমলই আৰু টুপ মানে মিক্স আৰু এতিয়া মই ভাজিবলৈ লৈছো আমলই টুপখিনি নৰমালকে যেনেকৈ বনাই মই হেনেকৈ বনাইছো আৰু পইতা ভাতৰ লগত আজি বনালো আমলইটো দুখিনি বনালো আৰু তিতা কেৰেলা বেড গাছ আৰু মিক্স চব্জি এইবোৰ আৰু পিয়াজ এইবোৰ থাকে আৰু পইতা ভাত এনেকৈ আমি খাম আৰু পানী টেঙা সকলোখিনি মিলি এনেকৈ পইতা ভাত খাম আৰু আপোনালোকেও কি খালে ক'ব আনফালে গধূলি সময়ত মায়ে এনেকৈ বৰপিঠা ডলা এখন ধুনীয়াকৈ বনাই ৰাখিছে মই এতিয়া গধূলি সময়খিনিত বনাম গুটিখিনি বনাম যেহেতু কাইলে বৰপিঠা আমি খাবলৈ লাগিব আৰু ইফালে মই বনালো মাছ ৰাতি হাজৰ কাৰণে ভতিজা দুজনমান আছে আৰু ইফালে চিলি চিকেন বনালো অলপ জ্বলা দি বনালো যেহেতু দিনত আমি মাংস মাছ বনোৱা নাছিলো আৰু এইখিনি নৰমালকে বেটাহঁতৰ কাৰণে আৰু আজি ভিডিঅ'টো ইমানতে কৰি বিহু বাই বাই এভৰিৱান